নিজৰ পিনি টানি ল'বলৈ বহুতো কাম কৰিব পাৰে আৰু মই ভাবোঁ যেহেতু UPPL BJP ষ্টেটৰ আৰু কাউন্সিলতো গভৰ্ণমেণ্ট আছে এই সুযোগটো তেখেতসকলে ব্যৱহাৰ কৰিছে আৰু ভুলক্ৰমে আমাৰ ৰাইজে তেখেতসকলৰ ভুল যিটো প্ৰতিশ্ৰুতি মিছা প্ৰতিশ্ৰুতি এইটো আকৌ দ্বিতীয়বাৰৰ কাৰণে 2020 চনৰ প্ৰথম এই ভুলটো কৰিলে আকৌ এইবাৰ বহুতো আমাৰ BTC বাকীয়ে এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি সঁচা বুলি ভাবিছে আৰু ইয়াৰ কাৰণে তেখেতসকলক বহুতো মানুহে ভোট দিছে আগন্তুক দিনত তেখেতসকলে বুজিব পাৰিব আৰু সেই সময়টো আমি ৰখি থাকিম আমি এতিয়ালৈকে কোনো দলৰ লগত মিত্ৰতাত অহা নাই আমাৰ ইণ্টাৰেষ্ট হ'ল BTC বাকীক আমি কেনেকৈ ভাল এটা ষ্টেটাছত আমি আনিব পাৰোঁ মানে BTCত কেনেকৈ আমি সঁচাকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী কেনেকৈ একত্ৰিত কৰিব পাৰে আৰু অঞ্চলত কেনেকৈ আমি উন্নয়নমূলক কাম কৰিব পাৰে এই তিনিটা উদ্দেশ্যটো লৈ পেলাই আমি কাম কৰিছোঁ আৰু আগন্তুক দিনতো সেইটোকে লৈ পেলাই আমি আগুৱাই যাম বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কথা আছে সেইবোৰ আগত থৈ পেলাই যেন কোনো জাতি গোষ্ঠীৰ জাতীয় সমস্যা ৰাজনৈতিক সমস্যা অৰ্থনৈতিক সমস্যা শিক্ষাৰ সমস্যা বা সামাজিক সমস্যাবোৰ বাদ পৰি নাযায় ইয়াৰ কাৰণে BPF দল হিচাপে আমি কাম কৰি যাম BTC বাকী এতিয়াও BPFৰ লগতে আছে এইবাৰ ইলেকশ্যনত আপোনালোকেতো দেখিছে যেটো মই মিছা প্ৰতিশ্ৰুতি বুলি ক'লোঁ যে অৰুণোদয় যেটো ফৰ্ম বিলোৱা ইলেকশ্যনত আগত ফৰ্ম বিচাৰি গ'লেও নাই বুলি কৈছিল কিন্তু ইলেকশ্যনৰ সময়ত কোড অফ কণ্ডাক্ট থাকোঁতেও এইটো সময়তে গাঁৱে গাঁৱে টাউনে টাউনে ঘৰে ঘৰে গৈ পেলাই মনাত লৈ মানে অৰুণোদয়ৰ ফৰ্ম যাচি দিয়াটো সেইবোৰ কিমান মানে বিশ্বাসযোগ্য কাৰ্য গতিকে সেইবোৰকে বহুত আমাৰ অশিক্ষিত আৰু আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলে কিবা এটা পাব পাৰে বা পাম এইটো আশাত ভোট দিছে